সমগ্ৰ অসমতেই বৰ্তমান সময়ত নিযুত মইনা আঁচনি আৰু বাবু আঁচনিৰ কাৰণে এপ্লাই চলি আছে। হয়, যদি আপুনি এতিয়ালৈকে নিযুত মইনা আঁচনি আৰু বাবু আঁচনিৰ কাৰণে ফৰ্ম ফিলআপ কৰা নাই বা অনলাইনৰ জৰিয়তে যদি এতিয়ালৈকে আপুনি আবেদন কৰা নাই, তেনেহলে জানিব পাৰিব যে কেনেকৈ আবেদন কৰিব বা কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব বা কোন অকল ছাত্ৰ ছাত্ৰীয়ে নিযুত মইনা আৰু বাবু আঁচনিটো লাভ কৰিব, সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যদি আপুনি ফেচবুকৰ পৰা চাই আছে, পেজটো ফলো কৰি শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব, যাতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এই বাবু আঁচনি আৰু নিযুত মইনা আঁচনিটো লাভ কৰিব পাৰে, অৰ্থাৎ তেওঁলোকেও যাতে আবেদন প্ৰক্ৰিয়াটো জানিব পাৰে আৰু তেওঁলোকে এই অনলাইন প্ৰক্ৰিয়াটো সমাপ্ত কৰে। সো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব, গোটেইখিনি আলোচনা কৰি আছো এইটো ভিডিঅ'ৰ জৰিয়তে। আপুনি কিন্তু দুটা উপায়েৰে এই নিযুত মইনা আৰু বাবু আঁচনিৰ কাৰণে ফৰ্ম ফিলআপ অৰ্থাৎ অনলাইন প্ৰক্ৰিয়াটো কৰিব পাৰিব। আপুনি অনলাইনৰ জৰিয়তে এইটো আবেদন কৰিব পাৰে বা অফলাইনৰ জৰিয়তে কৰিব পাৰে। মই প্ৰথমতে দেখুৱাই দি আছো যে আপুনি অফলাইনৰ জৰিয়তে কেনেকৈ ফৰ্মটো ফিলআপ কৰিব, আৰু শেষত মই জনাই দিম যে অনলাইনৰ জৰিয়তে কেনেকৈ আপুনি এই বাবু আঁচনি বা নিযুত মইনা আঁচনিটো ল'ব পাৰিব। প্ৰথমতে ইয়াতে দেখিব পাৰিব এইখন ফৰ্ম কিন্তু আপোনালোকে কালেক্ট কৰিব লাগিব, আৰু এই ফৰ্মখন আপুনি ক'ত পাব বা কেনেকৈ আপুনি ডাউনলোড কৰিব ভিডিঅ'ৰ শেষত জনাই দি আছো। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। প্ৰথমতে মই জনাই দি আছো যে এই ফৰ্মখন আপুনি কেনেকৈ ফিলআপ কৰিব। ইয়াতে প্ৰথমতে দেখিব পাৰিব গভৰ্ণমেণ্ট অফ আসাম মুখ্যমন্ত্ৰী নিযুত মইনা যিটো স্কিম আছে এইটো নাম থাকিব, আৰু সেম প্ৰসেসে হয়, দুটা ফৰ্ম সেমে হয়, গোটেইখিনি কিন্তু ফিল কৰাৰ সময়ত একে ধৰণৰে ফিল কৰিব লাগিব। ইয়াতে জাস্ট নিযুত মইনা যিটো স্কিম আছে তাত বাবু আঁচনি বুলি থাকিব। মই জাস্ট এটা দেখুৱাই দি আছো, গোটেইবিলাক দেখুওৱা কিন্তু সম্ভৱ নহয়। ইয়াতে দেখিব পাৰিব এ ফাইনেন্সিয়েল এসিস্টেন্স টু গাৰ্ল ষ্টুডেন্টস ইন গভৰ্ণমেণ্ট এণ্ড ভেটেনাৰী এডুকেশ্যন ইনষ্টিটিউশ্যন ফৰ এইচএছ BA BSc BCom এণ্ড MA MSc MCom আৰু BEd ফাৰ্ষ্ট ইয়াৰৰ সাব ষ্টুডেন্টছৰ কাৰণে কিন্তু এই নিযুত মইনা স্কিমটো অৰ্থাৎ এই নিযুত মইনা আঁচনিটোৰ কাৰণে কোন অকল ষ্টুডেণ্টে লাভ কৰিব, ইয়াতে কিন্তু স্পষ্টভাৱে উল্লেখ কৰা আছে। এইচএছ BA BSc BCom এণ্ড MA MSc যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকে কিন্তু এই নিযুত মইনা স্কিমটো ল'ব পাৰিব। আৰু ইয়াতে দেখিব পাৰিব এপ্লিকেশ্যন ফৰ্ম ফৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ, এইটো কিন্তু ফাৰ্ষ্ট ইয়াৰৰ যিসকল ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে এনেকুৱা ধৰণৰ ফৰ্ম, আৰু গোটেইখিনি কিন্তু সেম প্ৰসেস হয়। জাস্ট ইয়াতে যিটো ক্লাছ আছে এইটো ইয়াতে সিলেক্ট কৰা থাকিব, ফাৰ্ষ্ট ইয়াৰ বা এইচএছ বা BA BSc এনেকৈ লিখা থাকিব। জাস্ট আপুনি সেই ফৰ্মখন কালেক্ট কৰিলেই হ'ল। তাৰপিছতে ইয়াতে দেখিব পাৰিব ARN নাম্বাৰ এজ পাৰ দৰ্পণ যিটো পৰ্টেল আছে, আপুনি যেতিয়া এপ্লিকেশ্যন কৰিছিল, আপুনি যিটো ইনষ্টিটিউশ্যনত বৰ্তমান সময়ত এডমিশ্যন লৈছে, নিশ্চয় এটা আপুনি ID কাৰ্ড পাইছে বা দৰ্পণ নাম্বাৰ পাইছে, সেইটো কিন্তু ইয়াতে বহুৱাব লাগিব, সেইটোৱে ARN নাম্বাৰ হয়। তাৰপিছতে দেখিব পাৰিব A নম্বৰত পাৰ্চনেল ইনফৰমেশ্যন, প্ৰথমতে 1 নম্বৰত দেখিব পাৰিছে নেম অফ ষ্টুডেণ্ট, আপোনাৰ নামটো কিন্তু ইয়াতে বহুৱাব লাগিব। যাৰ নামত আপুনি নিযুত মইনা স্কিমটো ল'ব বিচাৰিছে তাৰ নামটো ইয়াতে বহুৱাব লাগিব। তাৰপিছতে 2 নম্বৰত মেৰিটেল ষ্টেটাছ সিংগেল মেৰিট যিটো হয় এইটো আপুনি ইয়াতে টিক মাৰ্ক লগাই দিব। যদি আপুনি আনমেৰিড হয় তেনে ক্ষেত্ৰত সিংগেল, আৰু যদি মেৰিট হয় তেনে ক্ষেত্ৰত আপুনি মেৰিট যিটো বক্স আছে তাত টিক মাৰ্ক লগাই দিব। 3 নম্বৰত কোৱা হৈছে ডেট অফ বাৰ্থ, আপোনাৰ ডেট অফ বাৰ্থটো আপুনি আধাৰ কাৰ্ডত বা আপোনাৰ এইচএছ LCৰ যি এডমিট কাৰ্ড আছে তাতো পাই যাব, আপুনি ডেট অফ বাৰ্থটো ভালকৈ ফিল কৰি দিব। 4 নম্বৰত কোৱা হৈছে নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জিয়ান, আপোনাৰ দেউতাকৰ নাম দিব পাৰে বা আপোনাৰ মাকৰ নাম দিব পাৰে, বা আপোনাৰ যদি মাক দেউতাক নাই ঢুকাইছে তেনে ক্ষেত্ৰত আপোনাৰ ফেমিলিৰ যিকোনো এজন গাৰ্জিয়ানৰ নাম আপুনি ইয়াতে দিব পাৰিব। 5 নম্বৰত কোৱা হৈছে ৰিলিজন, আপুনি হিন্দু মুছলিম শিখ খ্ৰীষ্টান যিটো হয় এইটো আপুনি ইয়াতে লিখি দিব। 6 নম্বৰত কোৱা হৈছে মোবাইল নাম্বাৰ, আপুনি এটা এক্টিভ মোবাইল নাম্বাৰ ইয়াতে ফিল কৰিব। 7 নম্বৰত কোৱা হৈছে এড্ৰেছ, ভিলেজ অৰ টাউন অৰ চিটি, আপুনি যদি গাঁৱত বসবাস কৰে তেনে ক্ষেত্ৰত আপোনাৰ ভিলেজৰ নামটো দিব, আৰু যদি আপুনি টাউনত বা চিটিত বসবাস কৰে তেনে ক্ষেত্ৰত আপোনাৰ টাউন বা চিটিৰ নামটো দিব। তাৰপিছত আপোনাৰ পিন নাম্বাৰ যিটো আছে আপোনাৰ পোষ্টেল পিন কোডটো ইয়াতে লিখি দিব লাগিব। তাৰপিছতে ব্লক অৰ মিউনিচিপালিটি অৰ টাউন কমিটি, যদি আপুনি গাঁৱলীয়া হয় তেনে ক্ষেত্ৰত আপোনাৰ ব্লকৰ নেম, আৰু যদি আপুনি টাউন বা চিটিত বসবাস কৰে তেনেহ'লে মিউনিচিপালিটি বা টাউন কমিটি যিটো আছে তাৰ নামটো দিব লাগিব।
তাৰপিছতে পুলিচ ষ্টেচন নেমটো আপুনি ইয়াতে লিখি দিব ডিস্ট্ৰিক্ট আপুনি কোনটো ডিস্ট্ৰিক্টৰ হয় এইটো আপুনি ইয়াতে লিখিব আৰু আপোনালোকে কমেন্ট বক্সত জনাব আপুনি কোনটো ডিস্ট্ৰিক্টৰ পৰা ভিডিঅটো চাই আছে তাৰপিছতে 8 নম্বৰত কৈছে আধাৰ কাৰ্ড নম্বৰ আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো কিন্তু বাধ্যতামূলক আধাৰ কাৰ্ড অবিহনে কিন্তু আপুনি নিযুত মইনা হোক বা বাবু আঁচনি হোক আপুনি কিন্তু ল'ব নোৱাৰিব আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াতে ভালকৈ ফিল কৰি দিব তাৰপিছতে 9 নম্বৰত কৈছে নেম অফ LIC আপোনাৰ সমষ্টিৰ নামটো ইয়াতে দিব লাগিব তাৰপিছতে বি নম্বৰত কৈছে এডুকেশনাল ডিটেইলছ আপোনাৰ 1 নম্বৰত কৈছে নেম অফ দা ইনষ্টিটিউশন ফ্ৰম হুইচ পাস আপুনি কোনটো স্কুলৰ পৰা পাস কৰি আহিছে সেই স্কুলৰ নামটো ইয়াতে লিখি দিব 2 নম্বৰত কৈছে লাষ্ট এক্সামিনেশন পাস্ট ইয়াৰ তাৰপিছতে roll number আপুনি লাষ্ট এক্সামিনেশন পাস কিমান সনত পাস কৰিছে ইয়াৰটো ইয়াতে লিখি দিব roll numberটো আপুনি ইয়াতে ভালকৈ লিখি দিব 3 নম্বৰত কৈছে নেম অফ ইনষ্টিটিউশন কাৰেন্টলি এনৰোলড ইন বৰ্তমান সময়ত আপুনি কোনখন কলেজত পঢ়ি আছে বা কোনখন স্কুলত আপুনি এডমিশন লৈছে সেই স্কুলখনৰ বা সেই কলেজখনৰ নাম কিন্তু ইয়াতে বহুৱাব লাগিব সি নম্বৰত কৈছে বেংক ডিটেইলছ এইটো কিন্তু মোস্ট ইম্পৰ্টেন্ট হয় আৰু যেটো ভুল কৰাৰ কাৰণে বহুত ষ্টুডেন্টে কিন্তু কমেন্ট কৰি থাকে যে দাদা মই কিন্তু নিযুত মইনা আঁচনি লাভ কৰা নাই বা মই বাবু আঁচনিৰ টকাৰ পৰা বঞ্চিত হৈছো এই বেংক ডিটেইলছ যিখিনি আছে সেইখিনি কিন্তু খুবই গুৰুত্বপূৰ্ণ আপুনি ভালকৈ ইয়াতে ফিল কৰিব লাগিব অন্যথা কিন্তু আপোনাৰ বেংকত এইটো ডিবিটিৰ সহায়তে কিন্তু প্ৰদান কৰা হয় যাৰ কাৰণে আপোনাৰ বেংক একাউণ্টত টকাটো আহি না যায় আপুনি এইটো ভালকৈ ফিল কৰিব লাগিব 1 নম্বৰত কৈছে একাউণ্ট নম্বৰ সেই একাউণ্ট নম্বৰটো আপোনাৰ বেংক পাছবুকত পাই যাব আপুনি একাউণ্ট নম্বৰ কৈ ভালকৈ ফিল কৰিব লাগিব আপোনাৰ একাউণ্ট নম্বৰ যাতে মিছমেচ নহয় 2 নম্বৰত কোৱা হৈছে IFC কোড নম্বৰ আপোনাৰ হেতু বেংক পাছবুকত আছে আপুনি IFC কোডটো ভালকৈ ইয়াতে ফিল কৰি দিব 3 নম্বৰত কৈছে একাউণ্ট হোল্ডাৰ নেম আপোনাৰ যাৰ নামত একাউণ্ট আছে অৰ্থাৎ যাৰ নামত একাউণ্ট পাছবুকখন হয় তাৰ নামটো ইয়াতে দিব লাগিব 4 নম্বৰত কোৱা হৈছে বেংক নেম আপোনাৰ যদি SBI বেংকৰ একাউণ্ট আছে তেনে ক্ষেত্ৰত আপুনি ষ্টেট বেংক অফ ইণ্ডিয়া দিব যদি আপোনাৰ গাঁৱলীয়া বেংকৰ একাউণ্ট হয় তেনে ক্ষেত্ৰত আসাম গ্ৰামীণ বিকাশ বেংক দিব যদি ইউকো বেংক হয় তেনে ক্ষেত্ৰত ইউকো বেংক যিটো বেংকৰ আপোনাৰ একাউণ্ট আছে সেই বেংকৰ নামটো কিন্তু ইয়াতে দিব লাগিব তাৰপিছতে ব্ৰাঞ্চ নেম আপোনাৰ বেংক একাউণ্টৰ ব্ৰাঞ্চ কোনটো হয় যদি SBI বেংকৰ একাউণ্ট হয় যদি আপুনি CSP একাউণ্ট খুলিছিল নিশ্চয় এটা ব্ৰাঞ্চ আছে মেইন ব্ৰাঞ্চটোৰ নাম কিন্তু ইয়াতে দিব লাগিব ব্ৰাঞ্চ নেমটো ফিল কৰাৰ পিছতে তলত দেখিব পাৰিব সিগনেচাৰ হেড অফ দা ইনষ্টিটিউশন এইটো আপুনি সিগনেচাৰ কৰিব নালাগে সিগনেচাৰ গাৰ্জিয়ান যেটো আছে ইয়াতে আপোনাৰ দেউতাকৰ বা মাকৰ বা যাৰ নামটো আপুনি গাৰ্জিয়ান হিচাপে আপুনি সিলেক্ট কৰিছে তাৰ নামটো কিন্তু ইয়াতে সিগনেচাৰ কৰিব লাগিব অৰ্থাৎ যিজন ব্যক্তিৰ নাম দিছে তেৱে কিন্তু ইয়াতে সিগনেচাৰ কৰিব আৰু দেখিব পাৰিছে সিগনেচাৰ অফ দা ষ্টুডেন্ট আপোনাৰ সিগনেচাৰখন কিন্তু ইয়াতে কৰিলেই আপোনাৰ এই ফৰ্মখন ফিলআপ কৰা কমপ্লিট হৈ যাব আৰু এনেকৈয়ে কিন্তু আপুনি অতি সহজতে নিযুত মইনাই হোক বা বাবু আঁচনিৰ ফৰ্মখন কিন্তু অতি সহজতে ফিলআপ কৰিব পাৰিব আৰু এই ফৰ্মখন ফিলআপ কৰাৰ পিছতে আপোনাৰ যিখন ডকুমেন্ট লাগিব 1 নম্বৰত আধাৰ কাৰ্ড 2 নম্বৰত আপোনাৰ বেংক পাছবুকখন আৰু 3 নম্বৰত আপুনি যেতিয়া যিটো ইনষ্টিটিউশনত অৰ্থাৎ যিটো স্কুল বা কলেজত আপুনি এডমিশন লৈছিল এটা ৰিসিপ্ট পাইছিলে সেই তিনিটা বস্তু কিন্তু জেৰক্স কৰি আপুনি এই ফৰ্মখনৰ সৈতে গাঁঠি আপুনি যিটো স্কুলত বা কলেজত বৰ্তমান সময়ত পঢ়ি আছে সেই স্কুলত বা কলেজত আপুনি সাবমিট কৰাৰ লগে লগে কিন্তু আপোনাৰ এপ্লিকেশন প্ৰসেসটো কমপ্লিট হৈ যাব আৰু যদি আপোনালোকে বিচাৰে যে কেনেকৈ অনলাইনৰ জৰিয়তে এই নিযুত মইনাই হোক বা বাবু আঁচনিৰ কাৰণে অনলাইনৰ জৰিয়তে কৰিব পাৰি যদি আপোনালোকে অনলাইনৰ জৰিয়তে কৰিব বিচাৰিছে কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে কমেন্ট বক্সত জনাব যে অনলাইনৰ এটা ভিডিও লাগে বুলি কেনেকৈ অনলাইন কৰিব লাগে মই নতুন এটা ভিডিও বনাই দিম যে কেনেকৈ আপুনি নিযুত মইনাই হোক বা বাবু আঁচনিৰ কাৰণে অনলাইনৰ জৰিয়তে আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব আপোনালোকে কিন্তু এইটো লাষ্ট ডেট ৰখা হৈছে 5 সেপ্টেম্বৰ 5 সেপ্টেম্বৰৰ আগতেই কিন্তু যিসকল এলিজিবল ষ্টুডেন্ট হয় তেওঁলোকে কিন্তু এই নিযুত মইনাই হোক বা বাবু আঁচনিৰ কাৰণে কিন্তু এপ্লাই প্ৰসেসটো কৰিব পাৰিব অতি সোনকালে কিন্তু আপোনালোকে এনেকৈ সাবমিট কৰিব পাৰিব যদি আপোনালোকে অফলাইনৰ জৰিয়তে কৰিব বিচাৰিছে তেনে হলে এই ফৰ্মখন আপোনালোকে কত পাব আপোনালোকে যিটো ইনষ্টিটিউশনত অৰ্থাৎ যিটো স্কুল বা কলেজত বৰ্তমান সময়ত এডমিশন লৈছে বা পঢ়ি আছে তাত কিন্তু আপুনি ভিজিট কৰি এই ফৰ্মখন কালেক্ট কৰিব পাৰিব আৰু যদি আপোনালোকে বিচাৰে যে এই ফৰ্মখন লাগে বুলি তেনে হলে আপোনালোকে কমেন্ট বক্সত জনাব মই আন এটা ভিডিওৰ সহায়ত মই এই PDF খন আপোনালোকক প্ৰভাইড কৰি দিম সো এইখিনি আছিল আজিৰ মূল বিষয়বস্তু যদি ভিডিওটো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব আৰু যদি চেনেললৈ নতুন পাৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব